জীৱনৰ এক কঠোৰ বাস্তৱ উপলব্ধি কৰোঁ আহক। মানুহে সময়মতে কেৱল মাত্ৰ এটা ভাল অভ্যাস গঢ়ি তুলিব নোৱাৰাৰ বাবে সময়ৰ সোঁতত সেই ব্যক্তিজনে আত্মঘাতী সিদ্ধান্ত লোৱাৰ পৰ্যায়লৈকে পাব পাৰে বা ব্যক্তিৰ মনত আত্মহত্যাৰ দৰে মাৰাত্মক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। কথাটো শুনাত আচৰিত যেন লাগিলেও কথাটো হ'ল কঠোৰ বাস্তৱ। এতিয়া পোনে পোনে আলোচনা মজিয়ালৈ যাওঁ বলক। জীৱনৰ এটা সময়ত নিজৰ জীৱনৰ প্ৰতি, পৰিয়ালৰ প্ৰতি আৰু সমাজৰ প্ৰতি সকলো মায়ামোহ নাইকিয়া হৈ নিজৰ জীৱনটোক ধ্বংসমুখলৈ ঠেলি দিবলৈ কুণ্ঠাবোধ নকৰা এজন ব্যক্তিৰ মূল মানসিক ব্যাধি বা ৰোগ কি বুলি যদি প্ৰশ্ন কৰা হয়, তেন্তে ইয়াৰ উত্তৰ হ'ব এটাই, কি? হতাশাগ্ৰস্ততা বা ফ্ৰাষ্ট্ৰেশ্যন। এতিয়া আহোঁ, ব্যক্তিজন কিয়, কেতিয়া আৰু কেনেকৈ হতাশাগ্ৰস্ততাৰ বলি হয় বা হতাশাগ্ৰস্ততাৰ চিকাৰ হ'ব লগা হয়। যদি এই প্ৰশ্ন যদি কৰা হয়, তেন্তে এই প্ৰশ্নৰ উত্তৰ হ'ল জীৱনত প্ৰয়োজন হোৱা চাহিদা, আকাংক্ষা আৰু অভিপ্ৰায় পূৰণৰ ক্ষেত্ৰত দেখা দিয়া বাধা। অৰ্থাৎ হতাশাগ্ৰস্ততাৰ মূল কাৰণেই হ'ল জীৱনত চাহিদা বা আকাংক্ষা পূৰণত আহি পৰা বাধা বা হেঙাৰ। এই বাধাৰ কাৰণ কি বুলি যদি প্ৰশ্ন কৰা হয় বা আমি নিজকে প্ৰশ্ন কৰোঁ, তেন্তে ইয়াৰ উত্তৰ হ'ল জীৱনৰ লক্ষ্য পূৰণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা বা যথোচিত যত্নৰ অভাৱ। এতিয়া আকৌ প্ৰচেষ্টা নকৰা বা যত্নপৰ নোহোৱাৰ মূল কাৰণ কি বুলি যদি প্ৰশ্ন কৰা হয় বা নিজকে আমি প্ৰশ্ন কৰোঁ বা কথাটো গভীৰভাৱে উপলব্ধি কৰি চাওঁ, তেন্তে ইয়াৰ উত্তৰো আমি পাম, ই হ'ল ধনাত্মক অভিৰুচন সৃষ্টি কৰিব নোৱাৰা বা জীৱনত ধনাত্মক অভিৰুচনৰ অভাৱ। পুনৰ আকৌ প্ৰশ্ন কৰোঁ, আমি জীৱনত কিয় অভিৰুচিত হ'ব নোৱাৰোঁ বা আমাৰ আগ্ৰহ স্বভাৱগতভাৱে কিয় জাগি নুঠে? তেন্তে এই প্ৰশ্নৰ উত্তৰ হ'ল ধৈৰ্যৰ অভাৱ বা ধৈৰ্যৰে নিজৰ জীৱন উপলব্ধি কৰাত হোৱা ব্যৰ্থতা। আকৌ যদি প্ৰশ্ন কৰোঁ ধৈৰ্যৰ অভাৱ কিয় হৈছে বুলি, তেন্তে তাৰ উত্তৰ হ'ব যান্ত্ৰিকতাৰ প্ৰভাৱ আৰু অস্থিৰ মানসিকতা। এতিয়া আকৌ যদি আমি প্ৰশ্ন কৰোঁ অস্থিৰ মানসিকতাৰ মূল কাৰণ কি হ'ব পাৰে বুলি, তেন্তে তাৰ উত্তৰ হ'ল জীৱনৰ সুস্থিৰ, সুস্পষ্ট আৰু বাস্তৱবাদী লক্ষ্যৰ অভাৱ। আকৌ পুনৰ প্ৰশ্ন কৰোঁ, আমাৰ জীৱনত কিয় বাস্তৱভিত্তিক বা বাস্তৱবাদী লক্ষ্য গঢ় লৈ নুঠে বা আমি গঢ়ি তুলিব নোৱাৰোঁ, তেন্তে তাৰ উত্তৰ হ'ল শিকাৰু মনোভাৱৰ অভাৱ বা শিকিব বা জানিব নিবিচৰা বা জ্ঞান আহৰণৰ মনোজগতৰ দুৱাৰ খিৰিকী বন্ধ কৰি ৰখা স্বভাৱ। গতিকে সময় থাকোঁতে যদি ব্যক্তিয়ে শিকাৰু মনোভাৱ গঢ়ি তুলিব নোৱাৰে, তেন্তে সেই ব্যক্তিজন এটা সময়ত হতাশাগ্ৰস্ততাৰ চিকাৰ হৈ নিজৰ জীৱন পলে পলে ধ্বংসমুখলৈ ঠেলি দিব পাৰে বা অন্তিম পৰ্যায়ত আত্মহত্যাৰ দৰে সিদ্ধান্ত গ্ৰহণো যে কৰিব পাৰে, তাত কোনো দ্বিমত নাই। গতিকে আমি আমাৰ সময় থাকোঁতে আমি অন্ততঃ এটা অভ্যাস গঢ়ি তোলা ভাল। সেই অভ্যাসটো হ'ল শিকাৰু মনোভাৱ গঢ়ি তোলাৰ অভ্যাস বা নতুনত্বৰ প্ৰতি আকৰ্ষণীয়তা, নতুন শিক্ষা, অভিজ্ঞতা, দক্ষতা, কৌশল বা প্ৰজ্ঞা গ্ৰহণৰ মনোভাৱ বা শিকাৰ অভ্যাস গঢ়ি তোলা। যদি আমি শিকাৰ অভ্যাস গঢ়ি তুলিব পাৰোঁ, তেন্তে জীৱনত
কোনো কালে কোনো পৰিস্থিতিতে আমি হতাশাগ্ৰস্ততাৰ শিকাৰ হ'ব লগা নহয় বা জীৱনৰ কোনো দিনে আমি আৰু পাছলৈ ঘূৰি চাব লগা নহয়। গতিকে আহক আমাৰ ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী বা উঠি অহা নৱপ্ৰজন্মক সময়মতে শিকাৰু মনোভাৱ গঢ়ি তুলিবলৈ বা গঢ়িবলৈ আমি আমাৰ ফালৰ পৰা যত্ন বা প্ৰয়াস কৰোঁ। আশা কৰোঁ এই কথাখিনিৰ পৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। সকলোৰে কুশলতা আৰু মংগলতা কামনা কৰিলোঁ আৰু ধৈৰ্যৰে এই কথাবোৰ শুনাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।